নমস্কাৰ বন্ধুসকল আপোনালোকে চাইছে আপোনাৰ ডিজিটেল সাৰ্ভিস আৰু আজি আমি আপোনালোকক ক'বলৈ আছো আপোনালোকে কেনেকৈ নিজৰ ল্যাপটপত নাইবা ডেস্কটপ কম্পিউটাৰত বিনামূলীয়াকৈ 1 টকাও নিদিয়াকৈ বিনামূলীয়াকৈ কেনেকৈ এটা সফটওয়্যাৰ ডাউনলোড কৰি অসমীয়া টাইপিং কৰিব পাৰে গতিকে চাও হওক বন্ধুসকল এই ভিডিঅটোত আমি আপোনালোকক কেনেকৈ আপোনালোকে চাই থাকক ভিডিঅটো শেষলৈকে আহক আমি আৰম্ভ কৰো প্ৰথমতে আপোনালোকে গুগল ক্ৰম ওপেন কৰিব গুগল ক্ৰম ওপেন কৰাৰ পিছত এটা আপোনালোকে লিখিব sltd Assam মাৰি এটা আপুনি এন্টাৰ কৰিব এন্টাৰ কৰাৰ লগে লগে যেটা আপোনাৰ প্ৰথম ওয়েবসাইট Society for Language Technology Development Assam www.sltdassam.com এটা আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা স্ক্ৰিন আহিব আপোনাৰ লগত নাইবা sltd ৰ মেইন অফিচিয়েল ওয়েবসাইটটো খোল খাব এটা আপোনালোকে এটা কোৱেশ্চন হ'ব যে আমি কেনেকৈ ডাউনলোড কৰিম সফটওয়্যাৰটো বন্ধুসকল কোনো টেনচন ল'ব লগা নাই আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক কেনেকুৱা ডিজিটেল আপডেট পাই থাকিবলৈ এটা চাওক আপোনালোকে মাত্ৰ প্ৰডাক্টত ক্লিক কৰিব প্ৰডাক্টত যেতিয়া ক্লিক কৰিব এটা আপোনাৰ প্ৰডাক্ট লিষ্ট এটা আহিব প্ৰডাক্ট লিষ্ট আপোনালোকে দেখা পাইছে এটা প্ৰডাক্ট লিষ্ট আছে এটা সব এটা বহুত কেটা প্ৰডাক্ট আছে ৰদালি পেড নিউ এটা নতুনকে দিছে আৰু ৰদালি পেড ৰদালি 2.0 ফৰ উইন্ডোজ ৰদালি ফোনেটিক IME ফৰ এন্ড্ৰইড ৰদালি কিবোৰ্ড ফৰ এন্ড্ৰইড ৰদালি অনলাইন ৰদালি ফৰ লিনাক্স ওল্ডাৰ ভাৰ্জন অফ ৰদালি ফৰ উইন্ডোজ ৰদালি 1.0.1 গটিকে বন্ধুসকল আপোনালোকে ইয়াৰ পৰা ৰদালি 2.0 ফৰ উইন্ডোজ এটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ডাউনলোড লিংক লৈ যাব এটা আপোনাক হুদা হ'ব যে ৰদালি 2.0 ফৰ 33 বিট যদি আপোনাৰ ল্যাপটপটো 32 বিটৰ হয় তেতিয়ালে আপুনি এইটো যেটো সফটওয়্যাৰ নাইবা এইটো যেটো আপোনাৰ ৰদালিৰ যেটো ডাউনলোড লিংক এই লিংকত যাব লাগিব আৰু নাইবা এটো আপুনি ইনষ্টল কৰিব লাগিব যদি আপোনাৰ ল্যাপটপটো 64 বিটৰ হয় তেতিয়ালে আপুনি এইটোত ক্লিক কৰিব লাগিব গটে বন্ধুসকল আপোনাৰ নিজৰ চয়েস অনুযায়ী নিজৰ বিট অনুযায়ী এটা আপোনালোকে ইনষ্টল কৰিব মই যেটো ল্যাপটপ চলাইছো হে ল্যাপটপটো 64 বিটৰ হয় গতিকে মই এইটোত ক্লিক কৰিম যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা স্ক্ৰিন আহিব এটা কি কৈছে অপস देयर इज अ प्रॉब्लम विथ द प्रीव्यू ৰিট্ৰাইং আপোনালোকে কোনো টেনচন ল'ব লগা নাই কোনো টেনচন ল'ব লগা নাই আপোনালোকে ডাইৰেক্ট ডাউনলোডৰ ক্লিক কৰি দিয়ক যেতিয়া ডাউনলোডৰ ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে চাওক এটা আপোনাৰ সেটআপটো ডাউনলোড হৈ আছে সেটআপটো ডাউনলোড হোৱাৰ পিছত কেনেকৈ কি কৰিব লাগে আমি আপোনালোকক কৈ আছো আৰু আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কিবা প্ৰবলেম থাকে তো কমেন্ট বক্সত আমাক জনাওক এটা চাওক এই সেটআপটো অলৰেডি ডাউনলোড হৈ গৈছে এটা আমি ওপেন কৰো ওপেন কৰাৰ পিছত এটা আপোনালোকে চাই আছে সেটআপ ৰদালি 2.064 বিট এটা আমি ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপোনালোকে কি হ'ব এনেকা এটা অপচন আহিব অপচন হোৱাৰ লগে লগে সেটআপ ৰদালি 2.064 bit.exe আপোনালোকে ইয়েস মাৰি দিয়ক লগে লগে ওয়েলকাম টু দা ৰদালি 2.0 সেটআপ উইজাৰ্ড এটা তোমাৰ নেক্সট মাৰি দিয়ক নেক্সট মাৰি দিয়ক লগে লগে জি আছে সকলো নেক্সট মাৰি দিয়ক এটা ইনষ্টল মাৰিব লাগিব ইনষ্টল মাৰা যত এটা চাওক ইনষ্টল ইতিমধ্যে হৈ গল গতিকে আমি কেনেকৈ টাইপিং কৰিব লাগে হেতু আপোনালোকক দেখাই আছো এটা চাওক ৰদালি এইটো ৰদালি ইনষ্টল হৈ গৈছে গতে কেনেকৈ টাইপিং কৰিব লাগে মই আপোনালোকক শিকাইছো আপোনালোকে ভিডিঅটো চাইলৈকে চাই থাকক তে মই ওপেন কৰিলো ওপেন কৰাৰ পিছত এটা আপোনালোকে এছ মাৰিব লাগিব এছ মাৰাৰ পিছত আপোনালোকে কি হয় চাই থাকক আৰু এটা মই এটো মাইক্ৰসফট ওৱৰ্ড মই ওপেন কৰিলো ওপেন কৰাৰ পিছত কেনেকৈ টাইপিং কৰিব লাগে চাই থাকক আপোনালোকে আৰু কিবা প্ৰবলেম থাকিলে কমেন্ট বক্সত আমাক জনাওক এটা চাওক ওপেন হৈ গৈছে এতে ৰদালি আছে এতে ইংলিশ এতে কিবা আছে জি না থাকা কিয় এতে ইংলিশৰ ঠাইত আপোনালোকে এটা ক্লিক কৰক ক্লিক কৰাৰ লগে লগে অসমীয়া হৈ গল এটা কেনেকৈ লিখিব লাগিব ধৰক আমি লিখিম অসমৰ ৰাজধানী দিছপুৰ কোন টেনচন আপোনালোকে চাই থাকক অসমৰ ৰাজধানী চাই আপোনালোকে কেনেকৈ ধুনিয়াকৈ আমি অসমীয়া লিখিব পাৰিছো হয় না নহয় বন্ধুসকল গতিকে আপোনালোকে এনেকৈ এটা এই সফটওয়্যাৰটো ডাউনলোড কৰি আপোনালোকে অসমীয়া লিখিব পাৰিব কোনো ধৰণৰ 1 টকাও দিব নালাগে কোনো ধৰণৰ সফটওয়্যাৰ আপোনালোকে কিনিব নালাগে গতিকে আশা কৰো বন্ধুসকল ভিডিঅটো আপোনালোকৰ পছন্দ হ'ব আৰু ভিডিঅটো আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব নিজৰ বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰিব আৰু বন্ধুসকল এনেকৈ আপোনালোকৰ ডিজিটেল আপডেট পাই থাকিবলৈ আপোনালোকে আজি আপোনাৰ ডিজিটেল সাৰ্ভিস ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নিজে খুশ থাকক আৰু পৰিৱেশক প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখক আৰু স্বচ্ছ ভাৰত মিছনতে লাগি থাকক আৰু এটা স্বচ্ছ ভাৰত গঢ়াৰ ক্ষেত্ৰত আপোনালোকে অৰিহণা যোগাওক লগ পাম আৰু এটা নেক্সট ভিডিঅত ইয়ালৈকে বাই বাই থ্যাংক ইউ বন্ধুসকল